মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ নিশ্চয় আমনি লাগিছে। আমাৰো আমনি লাগিছে, বেয়াও লাগিছে। তোমালোকৰ পৰা আমি বহুত দিন আঁতৰি আছোঁ। উপায় নাই, পৰিস্থিতিয়ে আমাক এইদৰে থাকিবলৈ বাধ্য কৰিছে। কিন্তু আমাৰ যি শিক্ষা, এই শিক্ষাটো আমি আগুৱাই নিবই লাগিব। সময় নৰয়। গতিকে সময়ৰ লগত আমি সময়ৰ যিবিলাক বাধা, সেই বাধাবিলাক নেওচি আমি আগবাঢ়ি যাব লাগিব। আজি সমগ্ৰ পৃথিৱীজুৰি এইটো এটা ডাঙৰ বাধা আমাৰ কাৰণে আহিছে। কৰোনাই সমগ্ৰ পৃথিৱীক চানি ধৰিছে। যি কি নহওক, আজি মই তোমালোকে বেয়া পোৱা আৰু অলপ বুজিবলৈ টান পোৱা এটা বিষয় আলোচনা কৰিব বিচাৰিছোঁ। সেইটো হ'ল ছন্দ। কবিতা, ছন্দ আমাৰ থাকিব লাগিব আৰু কবিতাৰ প্ৰাণময় কৰি তোলে ছন্দই। বিভিন্ন ছন্দত কবিতাবিলাক ৰচনা কৰা হয় আৰু সেইবোৰ সেইমতে পাঠ কৰা হয় আৰু তাৰ যিটো ৰসাস্বাদন সেইটো আমি অনুভৱ কৰিব পাৰোঁ। আজি মই তোমালোকক চমুকৈ কেইটামান ছন্দৰ বিষয়ে ক'ব বিচাৰিছোঁ। পিছৰ পৰ্যায়ত আমি আগবাঢ়ি যাম। প্ৰথম কথা, ছন্দ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল মিত্ৰাক্ষৰ ছন্দ, আনটো হ'ল অমিত্ৰাক্ষৰ ছন্দ। প্ৰথমটো হ'ল মিত্ৰাক্ষৰ ছন্দ আৰু আনটো হ'ল অমিত্ৰাক্ষৰ ছন্দ। মিত্ৰাক্ষৰ ছন্দ কাক বোলে? এতিয়া মিত্ৰাক্ষৰ মানে মিল থকা, নহয় জানো বাৰু? মিলি থাকিব লাগিব। কি মিল থাকিব লাগিব? চোৱা, দুটা চৰণৰ শেষত অক্ষৰ বা আখৰৰ মিল থকাকে মিত্ৰাক্ষৰ ছন্দ বোলে। দুটা চৰণৰ শেষত অক্ষৰ বা আখৰৰ মিল থকাকে মিত্ৰাক্ষৰ ছন্দ বোলে। এতিয়া এই মিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ সেয়া হ'ল পদ, ছবি, দুলৰি, জোনা, ঝুমুৰি, কুসুমমালা ইত্যাদি। এই ছন্দত থকা কবিতাবিলাক তোমালোকে চাবা, প্ৰতিটো চৰণৰ আখৰৰ মিল থাকে। এতিয়া আমি প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ পদ। পদ কাক বোলে? যেতিয়া 14টাকৈ আখৰ থকা চৰণত দুটাকৈ পৰ্ব থকাকে পদ বোলে। 14টাকৈ আখৰ থকা চৰণত দুটাকৈ পৰ্ব থকাকে পদ বোলে। পদক আকৌ পয়াৰ বুলিও কোৱা হয়। পদ বা পয়াৰ। এতিয়া আমি তেনে এটা পদ সদায় শুনি থকা মই তোমালোকক উনুকিয়াই দিব বিচাৰিছোঁ। তোমালোকৰ মনত ৰাখিবলৈ সহজ হ'ব। সেইটো হ'ল, প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। মই অলপ ভাঙি পেলাই পঢ়িছোঁ। সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, নটা আছেনে? সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ। প্ৰথমটোত আছে 8টা আখৰ বা অক্ষৰ, পিছত ৰূপী সনাতন 6টা। দ্বিতীয় ভাগটো মই ভাঙি পেলাইছোঁ। সৰ্ব অৱতাৰৰ সৰ্ব অৱতাৰৰ, দুটা ৰ আছে, অৱতাৰৰ ରଣ নাৰায়ণ। ৰণৰ নাৰায়ণত 6টা আছে।
গতিকে এইটো কোৱা হয় পদ। আমি যেতিয়া ঘৰে ঘৰে হুঁচৰি মাৰিবলৈ যাওঁ তেতিয়া আমি পদ গাওঁ নহয়। আমি কাৰোবাক কৈ দিওঁ নহয়, পদ এটা গোৱা। আমি কওঁ, তেজৰে কমলাপতি পৰভাত নিন্দ, তেৰি চান্দ মুঠ পেখু মুঠৰে গোবিন্দ। তেৰি চান্দ মুখ পেখু মুঠৰে গোবিন্দ, তেজৰে কমলাপতি পৰভাত নিন্দ, তেৰি চান্দ মুখ পেখু মুঠৰে গোবিন্দ। এইটো এটা সুন্দৰ পদ। এতিয়া আমি আহোঁ ছবি ছন্দ। ছবি মানে সখা ছবি কথা কোৱা নাই দেই। ছবি ছন্দ কাক কয়? প্ৰতিটো স্তৱকত দুটাকৈ চৰণ থকাৰ লগতে যেতিয়া তিনিটাকৈ পৰ্ব থাকে তাকে ছবি ছন্দ বোলে। এতিয়া স্তৱক, কবিতাৰ এটা স্তৱক এটা তোমালোকে জানিবানে? তেনেকুৱা এটা স্তৱক এতিয়া মই ইয়াত দিছোঁ। সপোনত কাণে কাণে কোনোবাই যেন ক'লে সংসাৰৰ সকলো সুন্দৰ, সাৰ পাই উঠি চালো চকুৰ চামনি মচি, সৌন্দৰ্যৰ উঠিছে লহৰ। সপোনত কাণে কাণে কোনোবাই যেন ক'লে সংসাৰৰ সকলো সুন্দৰ, সাৰ পাই উঠি চালো চকুৰ চামনি মচি, সৌন্দৰ্যৰ উঠিছে লহৰ। কবিতাৰ স্তৱকটোৰ কাৰ জানানে? ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা। এতিয়া এই স্তৱকটো তোমালোকে চাবা, ইয়াত তোমাৰ প্ৰতিটো চৰণত তিনিটাকৈ পৰ্ব আছে। সপোনত কাণে কাণে কোনোবাই যেন ক'লে সংসাৰৰ সকলো সুন্দৰ, সেইটো এটা চৰণ। সপোনত কাণে কাণে এটা চৰণ, এটা পৰ্ব। কোনোবাই যেন ক'লে দ্বিতীয়টো পৰ্ব। সংসাৰৰ সকলো সুন্দৰ তৃতীয়টো পৰ্ব। এতিয়া মন কৰিবা, ছবি ছন্দত প্ৰথম পৰ্বত 8টা আখৰ আছে। সপোনত কাণে কাণে, সপোনত কাণে কাণে, ইয়াত 8টা আখৰ আছে। কোনোবাই যেন ক'লে, ইয়াতো 8টা আখৰ আছে। সংসাৰৰ সকলো সুন্দৰ, ইয়াত 10টা আখৰ আছে। ঠিক সেইদৰে সাৰ পাই উঠি চালো, ইয়াতো 8টা আছে। চকুৰ চামনি মচি, ইয়াতো 8টা আছে। সৌন্দৰ্যৰ উঠিছে লহৰ, ইয়াত 10টা আছে। গতিকে 8 + 8 10, এয়া হ'ল ছবি ছন্দ। এতিয়া ছবি ছন্দ কাক বুলি ক'লে আমি কি বুলি লিখিম? প্ৰতিটো স্তৱকত দুটাকৈ চৰণ থকাৰ লগতে প্ৰতিটো চৰণত যেতিয়া তিনিটা পৰ্ব থাকে তাকে ছবি ছন্দ বোলে। কিন্তু প্ৰতিটো পৰ্বৰ প্ৰথম আৰু দ্বিতীয় পৰ্বত 8টা আৰু তৃতীয় পৰ্বত 10টা আখৰ থাকে। মন কৰিবা, ছবি ছন্দ আৰু দুলৰি ছন্দৰ সংজ্ঞাটো একেই। পাৰ্থক্য কোনখিনি জানানে? পৰ্বত। ছবি ছন্দত তোমাৰ প্ৰথম পৰ্বত 8টা, দ্বিতীয় পৰ্বত 8টা। কিন্তু দুলৰিত আকৌ প্ৰথম পৰ্বত 6টা, দ্বিতীয় পৰ্বত 6টা। আৰু ছবি ছন্দত তৃতীয় পৰ্বত 10টা আৰু দুলৰিত আছে 8টা। আমি পিছত আকৌ দুলৰিৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া দুলৰি কাক কয়? দুলৰি ছন্দ কাক কয় চাবা। প্ৰতিটো স্তৱকত দুটাকৈ চৰণ থকাৰ লগতে প্ৰতিটো চৰণত 3টা পৰ্ব থকাকে দুলৰি ছন্দ বোলে। ছবি ছন্দৰ দৰে সংজ্ঞাটো একেই, গাঁথনিত এতিয়া পাৰ্থক্য আছে। গাঁথনিটো মই এতিয়া ক'লোৱেই। প্ৰথম আৰু দ্বিতীয় পৰ্বত কি আছে? 6টা আখৰ আৰু তৃতীয় পৰ্বত ইয়াত 8টা আছে। ছবিত কেইটা আছিলে? 8টা আৰু 10টা, ইয়াত 6টা 8টা। ছবি ছন্দ আৰু দুলৰি ছন্দৰ পাৰ্থক্য সেইখিনিতে। মন কৰিবা, এইটো মই ক'লোৱেই, ছবি আৰু দুলৰি ছন্দৰ পাৰ্থক্য সেইখিনিতে। তাৰপিছত প্ৰথম আৰু দ্বিতীয় পৰ্বৰ আখৰ সংখ্যা 8 আৰু 8, কিন্তু দুলৰি ছন্দত প্ৰথম আৰু দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যা 6 আৰু 6। সেইদৰে ছবি ছন্দৰ তৃতীয় পৰ্বত 10টা আখৰ থকাৰ বিপৰীতে দুলৰি ছন্দত তৃতীয় পৰ্বত 8টা
আখৰ থাকে। এতিয়া দুধৰি ছন্দৰ এটা উদাহৰণ দিব লাগিব নহয়। এতিয়া আমি কি দুধৰি ছন্দটো চাবা, এটা মই আমাৰ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা, এইটো চাবা দেই। প্ৰাচে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান। পাছে ত্ৰিনয়ন দিব্য উপবন, পাছে ত্ৰিনয়ন 6টা আখৰ, দিব্য উপবন 6টা আখৰ, দেখিলন্ত বিদ্যমান 8টা আখৰ, ফল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান। আজিলৈ আমি এইকেইটা ছন্দ আলোচনা কৰিলোঁ। প্ৰথম মিত্ৰাক্ষৰ ছন্দ কাক কয় ক'লোঁ, তাৰ পদ, ছবি, দুলৰি, এইকেইটা ছন্দৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া অমিতাক্ষৰ ছন্দ কাক কয়? কিছুমান কবিতা সমান সংখ্যক আখৰৰ শাৰীৰে লিখিলেও যদি শাৰীৰ আখৰবোৰ অমিল থাকে তাকে অমিতাক্ষৰ ছন্দ বোলে। কিছুমান কবিতা সমান সংখ্যক আখৰৰ শাৰীৰে লিখিলেও যদি শাৰীৰ আখৰবোৰৰ সংখ্যা অমিল থাকে, মিল নাথাকে, প্ৰতিটো শাৰীৰ লগত সেইটো শাৰীৰ আখৰৰ সংখ্যা মিল নাথাকে, তাকে অমিতাক্ষৰ ছন্দ বোলে। এই অমিতাক্ষৰ ছন্দ বিষয়ে আমি পিছত আলোচনা কৰিম। আমাৰ মাইকেল মধুসূদন দত্ত বুলি এজন কবিয়ে ভাৰতীয় সাহিত্যত অমিতাক্ষৰ ছন্দৰ তেওঁৰ পশ্চিমীয়া সাহিত্যৰ পৰা লৈ ৰচনা কৰিছিল। পিছত আমি এই বিষয়ে বহলভাৱে আলোচনা কৰিম। ধন্যবাদ।